নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খতিয়ৰা কিছুদিন বিৰতিৰ অন্তত আজি আমি পুনৰ ইণ্ডিয়ান জিকে কুৱেশ্যনছসমূহ লৈ আহিবলগীয়া যিবিলাক এক্সাম আছে আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ এই এক্সামসমূহৰ বাবে এই ভিডিঅ'টো খুবেই দৰকাৰী আজি আমি এই ভিডিঅ'টোত 30টা মোষ্ট ইম্পৰ্টেণ্ট ষ্টেটিক জিকে কুৱেশ্যনছসমূহ লৈ আহিছোঁ যিবোৰ ADRE 2023 আসাম পুলিচ হেল্থ APDCL আৰু SSC GD 2023ৰ বাবে খুবেই দৰকাৰী যিসকল বন্ধু বান্ধৱীয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ আৰু লগতে আপোনালোকৰ আন বন্ধু বৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে সাঞ্চি স্তূপ কোনে নিৰ্মাণ কৰিছিল হু বিল্ড দ্য সাঞ্চি স্তূপা আৰু ইয়াৰ উত্তৰটো হৈছে অশোক বা অশোকা অৰ্থাৎ সম্ৰাট অশোকে সাঞ্চি স্তূপ নিৰ্মাণ কৰিছিল এইখিনিতে বন্ধু বান্ধৱীসকল মনত ৰাখিব যে সম্ৰাট অশোকৰ আন এটা নাম হৈছে দেৱনাম প্ৰিয়দৰ্শী সম্ৰাট অশোকে বিভিন্ন সময়ত তেওঁক কি বুলি কোৱা হৈছে যে কেতিয়াবা অশোক বৰ্ধন নামেৰে জনা যায় কেতিয়াবা প্ৰিয়দৰ্শী ৰাজা আৰু অশোক মৌৰ্য এইবিলাক নামেৰে তেওঁ জনা গৈছে আজিৰ দ্বিতীয়টো প্ৰশ্ন হৈছে যে মেগাস্থেনিছে কোন দূতক চন্দ্ৰগুপ্ত মৌৰ্যৰ দৰবাৰলৈ পঠিয়াইছিল হুইচ মেছেঞ্জাৰ ডিড মেগাস্থেনিছ চেণ্ড টু দ্য কোৰ্ট অফ চন্দ্ৰগুপ্ত মৌৰ্য আৰু ইয়াৰ উত্তৰটো হৈছে চেলিউকাছ অৰ্থাৎ মেগাস্থেনিছে চন্দ্ৰগুপ্ত মৌৰ্যৰ ওচৰলৈ চেলিউকাছ নামৰ দূতক পঠিয়াইছিল 3 নম্বৰ প্ৰশ্নটো হৈছে মুদ্ৰা ৰাক্ষস কোনে ৰচনা কৰিছিল হু ৰট মুদ্ৰা ৰাক্ষস আৰু ইয়াৰ উত্তৰটো হৈছে বিশাখা দত্ত অৰ্থাৎ বিশাখা দত্তই মুদ্ৰা ৰাক্ষস গ্ৰন্থ ৰচনা কৰিছিল চতুৰ্থটো প্ৰশ্ন হৈছে অশোকে পুত্ৰ আৰু কন্যা সংঘামিত্ৰাক কলৈ পঠিয়াইছিল হুৱে ডিড অশোকা চেণ্ড হিজ সন মহেন্দ্ৰ এণ্ড ডটাৰ সংঘামিত্ৰা আমি গম পালোঁ যে সম্ৰাট অশোকৰ পুত্ৰ আৰু কন্যা আছিলে আৰু তেওঁলোকৰ নাম আছিল মহেন্দ্ৰ আৰু সংঘামিত্ৰা এই অশোকে তেওঁৰ পুত্ৰ আৰু কন্যাক শ্ৰীলংকালৈ পঠিয়াইছিল বৌদ্ধ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে তেওঁ পুত্ৰ মহেন্দ্ৰ আৰু কন্যা সংঘামিত্ৰাক শ্ৰীলংকালৈ পঠিয়াইছিল সম্ৰাট অশোক হিন্দু ধৰ্মাৱলম্বী লোক আছিল যদিও তেওঁ কলিংগ বিজয়ৰ পাছত বৌদ্ধ ধৰ্মত আকৃষ্ট হৈ পৰে আৰু বৌদ্ধ ধৰ্মৰ প্ৰসাৰ কৰিবলৈ আৰম্ভ কৰে 5 নম্বৰ প্ৰশ্নটো হৈছে কোন মৌৰ্য সম্ৰাটে জৈন ধৰ্ম আৰু শ্ৰাৱণ বেলগোলাক গ্ৰহণ কৰিছিল হুইচ মৌৰ্য এম্পায়াৰ একচেপ্টেড জৈনিজম এণ্ড শ্ৰাৱণ বেলগোলা গান আৰু ইয়াৰ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য 6 নম্বৰ প্ৰশ্নটো হৈছে শেষ মৌৰ্য সম্ৰাট কোন আছিল হু ৱাজ দ্য লাষ্ট মৌৰ্য এম্পায়াৰ আৰু ইয়াৰ উত্তৰটো হৈছে বৃহদ্ৰথ মৌৰ্য সাম্ৰাজ্যৰ একেবাৰে শেষৰজন ৰজা আছিল বৃহদ্ৰথ ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে মহাভাষ্যৰ লেখক কোন অথৰ অফ মহাভাষ্যৰ লেখক হৈছে পতঞ্জলি অৰ্থাৎ যোগগুৰু পতঞ্জলি মহাভাষ্যৰ লেখক 8 নম্বৰ প্ৰশ্নটো হৈছে পতঞ্জলি কাৰ দৰবাৰত আছিল ইন হুজ কোৰ্ট ৱাজ পতঞ্জলি আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুষ্যমিত্ৰা শুঙ্গা 9 নম্বৰ প্ৰশ্নটো হৈছে যে কনিষ্ক কোন বংশৰ শাসক আছিল কনিষ্ক ৱাজ দ্য ৰুলাৰ অফ হুইচ ডাইনেষ্টি আৰু ইয়াৰ উত্তৰটো হৈছে কুষাণ বংশৰ কনিষ্ক কুষাণ বংশৰ শাসক আছিল 10 নম্বৰ প্ৰশ্নটো হৈছে কনিষ্কৰ ৰাজধানী ক'ত আছিল ৱেৰ ৱাজ দ্য কেপিটেল অফ কনিষ্কা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুৰুষপুৰাত কনিষ্কৰ ৰাজধানী আছিল আমি ইয়াত 30টা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছসমূহ আলোচনা কৰিম ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে কিন্তু আমাৰ ফালৰ কাৰণে নিশ্চয় চাব লাগিব নহয় জানো 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমে সূৰ্য উদয় হয় ইন হুইচ ষ্টেট ইন ইণ্ডিয়া ডাজ ছান ৰাইজ ফাৰ্ষ্ট
আৰু ইয়াৰ উত্তৰটো হৈছে অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত প্ৰথমে সূৰ্য উদয় হয়, অৰ্থাৎ সূৰ্যৰ প্ৰথম কিৰণ ভাৰতৰ অৰুণাচল প্ৰদেশত পৰে। 12 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ সৰ্বোচ্চ সন্মান কোনটো? হুইচ ইজ দ্য হায়েষ্ট অনাৰ অফ ইণ্ডিয়া? আৰু ইয়াৰ উত্তৰটো হৈছে ভাৰত ৰত্ন। 13 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ৱমেন এৱাৰ্ডেড ভাৰত ৰত্ন? আৰু ইয়াৰ উত্তৰটো হৈছে ইন্দিৰা গান্ধী। ইন্দিৰা গান্ধীয়ে 1971 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল আৰু তেওঁ আছিল প্ৰথমগৰাকী ভাৰতীয় মহিলা যিয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে ভাৰতত বাৰিষা প্ৰথমে ক'ত উপস্থিত হয়? হুৱেৰ ডাজ মনচুন এৰাইভ ফাৰ্ষ্ট ইন ইণ্ডিয়া? আৰু ইয়াৰ উত্তৰটো হৈছে কেৰালা ৰাজ্যত, ইন দ্য ষ্টেট অফ কেৰেলা। জুন মাহৰ প্ৰথম সপ্তাহৰ পৰা মনচুন আৰম্ভ হয়, ইন দ্য ফাৰ্ষ্ট উইক অফ জুন। 15 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, ভগৱান বুদ্ধই কোন স্থানত জ্ঞান লাভ কৰিছিল? এট হুইচ প্লেচ ডিড লৰ্ড বুদ্ধা এটেইন এনলাইটমেণ্ট? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বোধগয়া। বোধগয়াত ভগৱান বুদ্ধই জ্ঞান লাভ কৰিছিল। 16 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? আৰু ইয়াৰ উত্তৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিক। আমি সকলোৱে জানো যে লৰ্ড উইলিয়াম বেণ্টিক আছিল প্ৰথম গভৰ্ণৰ জেনেৰেল। 17 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰলৈ মানুহ পঠোৱা প্ৰথম দেশ কোনখন? হুইচ ইজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু চেণ্ড এ মেন টু দ্য মুন? আৰু ইয়াৰ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ, USA, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ইয়াৰ সম্পূৰ্ণ ৰূপ। 18 নম্বৰ প্ৰশ্নটো হৈছে কোনটো ভিটামিনৰ অভাৱত ৰাতি অন্ধতা হয়? নাইট ব্লাইণ্ডনেছ ইজ কজড বাই ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভিটামিন এৰ বাবে, ডিউ টু ভিটামিন এ। 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে কোনখন দেশে কাগজ আৱিষ্কাৰ কৰিছিল? হুইচ কাণ্ট্ৰি ইনভেণ্টেড পেপাৰ? আৰু ইয়াৰ উত্তৰটো হৈছে চীন দেশে, অৰ্থাৎ চীন দেশে প্ৰথমে কাগজ আৱিষ্কাৰ কৰিছিল। 20 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে সৌৰজগতৰ আৱিষ্কাৰক কোন? হু ইজ দ্য ডিস্কভাৰাৰ অফ দ্য ছ'লাৰ ছিষ্টেম? আৰু ইয়াৰ উত্তৰটো হৈছে কপাৰ্নিকাছ। কপাৰ্নিকাছে সৌৰজগত আৱিষ্কাৰ কৰিছিল। 21 নম্বৰ প্ৰশ্নটো হৈছে হিন্দী ভাষাৰ লিপি কি? হুইচ ইজ দ্য স্ক্ৰিপ্ট অফ হিন্দী লেংগুৱেজ? আমি সকলোৱে জানো যে হিন্দী ভাষাৰ লিপি হৈছে দেৱনাগৰী লিপি বা দেৱনাগৰী স্ক্ৰিপ্ট। 22 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ কোনটো ৰোগৰ চিকিৎসাৰ বাবে ইনচুলিন ব্যৱহাৰ কৰা হয়? ইনচুলিন ইউজ টু ট্ৰিট হুইচ ডিজিজ? আৰু ইয়াৰ উত্তৰটো হৈছে ডায়েবেটিছ চিকিৎসাত, ইন দ্য ট্ৰিটমেণ্ট অফ ডায়েবেটিছ, যে ডায়েবেটিছ ৰোগীসকলে ইনচুলিন ব্যৱহাৰ কৰে। ডায়েবেটিছ এবিধ সাংঘাতিক বেমাৰ নহয় জানো, আৰু যাৰ কাৰণে মানুহবিলাক বিভিন্ন ধৰণৰ মিঠা আদি খোৱাৰ পৰা বিৰত থকা আমি দেখিবলৈ পাওঁ। যিসকল বন্ধু বান্ধৱীয়ে নতুনকৈ আমাৰ ভিডিঅ'টো চাই আছে, অনুগ্ৰহ কৰি পুনৰবাৰ কৈছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে এই ভিডিঅ'টো লাইক কৰিব। আপোনালোকৰ লাইক আৰু শ্বেয়াৰে আমাক উৎসাহিত কৰে। 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে ভাৰতত সৰ্বাধিক বৰষুণ ক'ত হয়? হুৱেৰ ডাজ মেক্সিমাম ৰেইনফল অকাৰ ইন ইণ্ডিয়া? আমি সকলোৱে জানো আমাৰ ওচৰৰ ৰাজ্য নহয়নে যে মৌচিনৰাম মেঘালয়ত, ইন দ্য মৌচিনৰাম মেঘালয়া ভাৰতত সৰ্বাধিক বৰষুণ হয় তাত ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল ৰুলাৰ অফ ইণ্ডিয়া? আৰু ইয়াৰ উত্তৰটো হৈছে ৰাজিয়া চুলতান বেগম। ৰাজিয়া চুলতান বেগম আছিল ভাৰতৰ প্ৰথম মহিলা শাসক। আৰু প্ৰথম ৰাষ্ট্ৰপতি আমি সকলোৱে জানো মহিলাৰ ৰাষ্ট্ৰপতি আছিলে প্ৰতিভা দেৱী সিং পাটিল, আৰু দ্বিতীয়গৰাকী মহিলা ভাৰতৰ ৰাষ্ট্ৰপতি বৰ্তমানৰ দ্ৰৌপদী মুৰ্মু। 29 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ টেলিভিজন কোনে আৱিষ্কাৰ কৰিছিল? হু ইনভেণ্টেড টেলিভিজন? আৰু ইয়াৰ উত্তৰটো হৈছে জন লজি বেয়াৰ্ডৰ দ্বাৰা, জন লজি বেয়াৰ্ড।
26 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ জালিয়ানৱালাবাগ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল ৱেৰ এণ্ড হুৱেন ডিড দ্য জালিয়ানৱালাবাগ মেছকাৰ টেক প্লেচ আৰু ইয়াৰ উত্তৰটো হৈছে অমৃতসৰত 1919 খ্ৰীষ্টাব্দত ইন অমৃতসৰ 1919 AD 27 নম্বৰ প্ৰশ্নটো হৈছে কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল আৰু উষ্ণ হুইচ ইজ দ্য ব্ৰাইটেষ্ট এণ্ড হটেষ্ট প্লেনেট আমি সকলোৱে জানো যে শুক্ৰ গ্ৰহ ভেনাছ প্লেনেট এইটো হৈছে আটাইতকৈ উজ্জ্বল আৰু উষ্ণ গ্ৰহ গৰম গ্ৰহ বুলি যাক কোৱা হয় 28 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ভাৰত আৰু পাকিস্তানৰ মাজত কোনটো সীমাৰেখা আছে হুইচ ইজ দ্য বৰ্ডাৰ লাইন বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান আৰু ইয়াৰ উত্তৰটো হৈছে ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তানৰ মাজত ৰেড ক্লিফ লাইন আছে আৰু ভাৰত আৰু চীনৰ মাজত মেকমোহন লাইন আছে মনত ৰাখিব 29 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ মাছে কিহৰ সহায়ত উশাহ লয় উইথ হেল্প অফ হোৱাট ডাজ এ ফিছ ব্ৰিথ আৰু ইয়াৰ উত্তৰটো হৈছে গিলৰ সহায়ত উইথ হেল্প অফ গিলছ আজিৰ শেষৰ প্ৰশ্নটোলৈ আহিছোঁ ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল হু ৱাজ দ্য ফাৰ্ষ্ট ৱুমেন গভৰ্ণৰ অফ ইণ্ডিয়া আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সৰোজিনী নাইডু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ সমূহ বন্ধু বান্ধৱীক এই জাগাত অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু ভিডিঅ'টো লাইক কৰিব ভাল লাগিলে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ